গাইজ আহিলোঁ উত্তৰ লখিমপুৰ নৰ্থ লখিমপুৰ ৰেলৱে ষ্টেচন। আমি এতিয়া ঘৰত যাম, মানে আমিতো আহিছিলোঁ উত্তৰ লখিমপুৰ ফুৰিবলৈ আৰু এতিয়া ঘৰত যাম। তো আমি ইয়াৰ পৰা মানে টিকেট কাটিম নৰ্থ লখিমপুৰ ডাইৰেক্ট নিউ বঙাইগাঁও ষ্টেচন। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। আমি ঘৰত যাম, মানে গোটেই ৰাতি যাব লাগিব। কালি কেইটা বজাত বা যাই পাম, 12টা বাজিব। তো গাইজ আমি আহিলোঁ টিকেট কাউণ্টাৰত টিকেট কাটিবলৈ। তো চাই থাকক ব্লগটো, মজা পাব। মানে কি আমাৰ জাৰ্ণিটো চাওক আৰু গাইজ ফাইনেলি আমাৰ টিকেট কাটা শেষ। আমি টিকেট কাটি এতিয়া ষ্টেচনত আহি কিছু সময় অপেক্ষা কৰিব লাগিব, মানে 1 ঘণ্টামান। তো গাইজ সময় হৈছে 11:20 আৰু আমাৰ ট্ৰেইন আহি গ'ল। চাওক সন্মুখত আছে, মানে আহি আছে, এতিয়াও অহা নাই। মানে আমি জেনেৰেলত নহয়, সেইকাৰণে মানে ফাৰ্ষ্টতে যাব লাগিব, কাৰণ ঠাই নাপাব পাৰোঁ। তো চাই থাকক ব্লগটো, আৰু কি হয় দেখাম, মানে কেনেকৈ যাওঁ আৰু কি কৰোঁ। চ' সকলো দেখাম, মাত্ৰ ভিডিঅ'টো চাই থাকক। তো গাইজ চাইছে না নাই, সন্মুখত যে লাইট আহি আছে, এইটো ট্ৰেইনৰে লাইট। মানে মই ৰাতিত কেতিয়াবা ট্ৰেইনত উঠা নাই, মানে এইটো প্ৰথম চালোঁ ট্ৰেইনৰ লাইট। মানে এনে দেখিছোঁ, কিন্তু ৰেল ষ্টেচনত ৰাতি অহা নাই, মানে ট্ৰেইনত উঠা নাই, এইটোৱে কৈছোঁ। তো এইটো আমাৰ ট্ৰেইন আহি গ'ল। তো আমি যিহেতু মানে টিকেট কটা নাই আগতে, মানে আমি যিহেতু জেনেৰেলত যাম, তো সেইকাৰণে যাব লাগিব একদম লাষ্টত। তো যিহেতু বহুত মানুহৰ ভিৰ, ঠাই পাম না নাপাম এইটোৱে আমাৰ সমস্যা। তো সেইকাৰণে তো গাইজ ফাইনেলি ট্ৰেইনত উঠিলোঁ, কিন্তু সমস্যাটো দেখা গ'ল। মানে একদমেই জাগা নাই, মানে ঠাই নাই। কিমান কষ্ট কৰি গৈ আছোঁ, মানে আমি ৰাতি, মানে জাগা নাই। মানে অলপ পিছত কেইজনমান মানুহ নামিব, তেতিয়া আমি অলপ আৰামত যাব পাৰিম। কিন্তু বৰ্তমান বহুত কষ্ট কৰি মানে থিয় হৈ আছিলোঁ মই প্ৰথমতে, আৰু পাছত অলপ ঠাই পাইছিলোঁ, নাপাওঁ নহয়। তো চাই থাকক, আমি এতিয়া গৈ আছোঁ, বহুত কষ্ট কৰি গৈ আছোঁ। কিন্তু আমি মানুহ আছোঁ কেইজনমান, 7জনমান মানুহ আছে, কিন্তু ঠাই নাই। গাইজ ক'ত বা আহি পালোঁ নাজানো, কিন্তু ট্ৰেইনটো ৰখাই দিলে। কিবা প্ৰব্লেম হৈছে নেকি, সেইকাৰণে বাজিছে 5:30 বাজিছে। চ' ট্ৰেইনটো কিয় বা ৰখাই দিলে নাজানো, অলপ তলত গৈ নামি চাওঁ নেকি। গাইজ চাওক ইয়াৰ দৃশ্য, ভিউটো চাওক কেনেকুৱা। মানে সকলোৱে নামি আছে, মানে গোটেই ৰাতি আহিছে সকলোৱে, কিমান দূৰৰ পৰা আহিছে। আমিওতো বহুত দূৰৰ পৰা আহিলোঁ। তো এনেকুৱা আৰু সকলোৱে বাহিৰত ওলাই আছে, প্ৰায় আধা ঘণ্টা হ'লেই, কিন্তু ট্ৰেইন নেৰে। কিয় বা প্ৰব্লেম হৈছে নেকি কিবা, কেতিয়া এৰে। বহুত বৰ লাগি আছে, মূৰটো ঘূৰাই আছে মোৰ একদম পূৰা। ৰাতিপুৱা 5:30 বাজিছে এতিয়া। সকলোৰে মন বেয়া, ট্ৰেইনটো নাযায় না। সকলোৱে বহুত মানে খং উঠিছে সকলোৰে, কিয় নাযায় সকলোৱে এনেকুৱা কৈ আছে। তো কেতিয়াবা যায়। তো গাইজ চাওক কিমান দেৰিকৈ আহিলোঁ, টংলা আহি পালোঁ। ইমান 1 ঘণ্টা পিছত ট্ৰেইন এৰিছে, মাত্ৰ 1 ঘণ্টা। এইমাত্ৰ আহি টংলা পালোঁ। তো মই অলপ নামিলোঁ, মানে ভাল নালাগে ভিতৰত বহি। তো বাহিৰত ভাবিলোঁ, বাহিৰত ওলাই অলপ চাওঁ। তো এইটো টংলা ষ্টেচন। তো গাইজ ফাইনেলি আহি পালোঁ ৰঙিয়া। তো আমি ডাইৰেক্ট নিউ বঙাইগাঁও ট্ৰেইন নাপাওঁ, মানে ট্ৰেইনটো ৰঙিয়া আহি চেঞ্জ কৰিব লাগিব। সেইকাৰণে মানে আমি এতিয়া ৰঙিয়া আহি পালোঁ। তো ট্ৰেইনটো চেঞ্জ কৰাৰ কাৰণে বেলেগ জংচনত গৈ আছোঁ। তো এতিয়া ট্ৰেইনটো চেঞ্জ কৰি ডাইৰেক্ট নিউ বঙাইগাঁও যাম। চাই থাকক ভিডিঅ'টো। Train number 15614 down Mumbai Guwahati Lakhimpur Express arrived on platform number 3 Bongaigaon Bongaigaon. গাড়ী সংখ্যা 15614 নৱনিৰ্মিত। তো গাইজ ৰঙিয়া ট্ৰেইনত উঠি এতিয়া আহি পালোঁ বিজনী ষ্টেচন। তো বিজনীৰ পৰা আৰু অলপ, আপোনালোকে জানে যিসকলে ইয়াত থাকে মানে। তো বিজনীৰ পৰা অলপ, তো এতিয়া মই অলপ বিজনী ৰেলৱে ষ্টেচনত নামিলোঁ, মানে বাহিৰত। মই মানে চাওক আমাৰ বৰ্তমান ট্ৰেইনৰ দৃশ্য, ভিতৰৰ দৃশ্যটো দেখাই দিছোঁ মই। চাওক কিমান মানুহ চাইছে না, ভিৰ। এনে পাব্লিক ট্ৰেইনত বহুত ভিৰ হয়, একদম জেনেৰেলত বহুত ভিৰ। চাওক না কিমান ভিৰ, একদম ঠায়ে পোৱা নাযায়। কিমান কষ্ট কৰি গৈ আছোঁ আমিহে জানো। তো গাইজ ফাইনেলি আহি পালোঁ বঙাইগাঁও ষ্টেচন। তো আমি বঙাইগাঁৱতে নামিলোঁ, নিউ বঙাইগাঁও নাযাওঁ। চ' এইটো বঙাইগাঁও ষ্টেচন হয়। তো ইয়াতে নামিলোঁ, ইয়াৰ পৰা আমি এতিয়া টেম্পু বা যিকোনো আৰু ঘৰত যাম এতিয়া। তো চাওক এইটো বঙাইগাঁও ষ্টেচন। হোস্টেল লম কেসারি। তো গাইজ ফাইনেলি টেম্পুত উঠিলোঁ। তো আমাৰ ইয়াৰ পৰা আমাৰ ঘৰ 20 কিলোমিটাৰমান। তো আমি এতিয়া টেম্পুতে যাম। তো আপোনালোকে আজিৰ কাৰণে ভিডিঅ'টো ইমানেই, মানে আজি বাই বাই। আৰু এইটো হয় বঙাইগাঁও টাউন হয়, চাব নেকি অলপ দেখাই দিছোঁ বাৰু। তো এতিয়া বাই বাই। তো ঘৰত যাম, বাই বাই, টাটা।